ইয়াৰ বুলি তোমাক মেনশ্যনো কৰিছোঁ তো তোমাৰ এইকেইদিনত ট্ৰেণ্ডিঙত থকা অৱস্থাতে ফেচবুকত তুমি ভিডিঅ' বাপেকৰ টেমাৰ পৰা চাদা চুৰ খোৱা ল'ৰাটোক সুধিছে ন জান কেলা তোমাক পূজাত কি লাগিব ৱাহ 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 ভৈশ্ৰীকে ৱাহ তো সকলোকে মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালো তোমালোকে পূজা চোৱা আৰু তোমালোকে দিন আৰু আমিতো কেলা বাহিৰত আহি কাম কৰি আছো সকলোৱে যোৱা পূজাত ভালদৰে ফূৰ্তি কৰা কাজিয়া নকৰিবা ভালদৰে এনজয় কৰা তো আজিলৈ ভিডিঅ'টো আৰম্ভ কৰিলো নমস্কাৰ মই নেপালী জাফল পুনৰ স্বাগতম জনাইছো মই নটা ৰোজ ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে ডিজে হাজৰিকা ৰোষ্টিং আৰু ভিডিঅ'টো আৰম্ভ কৰিলো যে ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে বনোৱা আছে গতিকে কোনো যাতে চিৰিয়াছলি নোলোৱা तो कैसे आप लोग क्या दिया ना फकोफ সো গাইস আপোনালোকে হয়তো কেইদিনমান আগত জেএছবি আৰু হিয়াৰ অনলাইন বিয়াখন কেলা ছচিয়েল মিডিয়াত দেখিলে কিন্তু অনলাইন বিয়াখনে দেখিছে কিন্তু বিয়াৰ পাছত ইহঁতৰ যোনটো ভিডিঅ' ভাইৰেল হৈছে সেইটোতো দেখা নাই সো মই আপোনালোকৰ মাজলৈ লৈ আহিছো আজি জেএছবি আৰু হিয়াৰ বিয়াৰ পাছৰ প্ৰথমটো ভাইৰেল ভিডিঅ' সো ভিডিঅ'টো বিনা স্কিপে এনজয় কৰা ভিডিঅ'টো বহুত ফানি হ'বলৈ গৈ আছে বন্ধু-বান্ধৱীসকল হিয়াৰ্ছ লাইফৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো নমস্কাৰ ৱাহ সুন্দৰ এটা পৰিৱেশ কেলা পাছফালে প্ৰাকৃতিক পাহাৰ আৰু আগফালে সন্মুখত কেলা হৈখন কৃত্ৰিম পাহাৰ মাই ডগছ দুটাকৈ ডাঙৰ কেলা পাহাৰ দাঙি ফুৰিব পৰাটোতো এটা টেলেণ্ট এজনী কেলা ডাঙৰ পাহাৰজনী এজনী কেলা আজি আকৌ কথা পাতি মই জেএছবিৰ ওপৰত তাৰ বাহিৰে তহঁতৰ কিবা আছে জানো কেলা কন্টেন্ট বোলা বস্তুটো নায়েই জেএছবি আৰু তই কেলা ভাদ মাহৰ কুকুৰৰ দৰে বাল এইবোৰে কৰি থাক আৰু তাৰ পাছত কেলা মিউনিচিপালিটি বৰ্ডৰ ডাষ্টবিনটোৰ গতে ছচিয়েল মিডিয়াত পেলাই দিবি নহয় নে तुम एक नंबर का चूतिया हो আৰু অসমৰ ৰাইজক সোধক মই ভাৰত বয়ফ্ৰেণ্ড আনো নে তুমি ভাৰত ছোৱালী আনা সেইকাৰণে কলকাতাত গুচি গলা ন গাইজ ইহঁতে পাগল দুটাই ন কেইদিনমান আগত কেলা ভিউজৰ বাবে অনলাইন বিয়া পাতিলে আৰু এতিয়া সেই বিয়াৰ থাম্বনেইলখন লগাই কেলা ইটো সেইটো গালি দি কেলা ভিউজ লৈ আছে আৰু ইহঁতৰ কিবা কাম আছে জানো কেলা তহঁতি দুটাই এটা কাম কৰ বুজিছ গাঁৱৰ মে চলচকা তেল লগাকে চৌজা লাউৰা বেহেন চোট যোনদিনা নাহিবি মইতো মাৰবাৰ কাৰণে বাহানি লৈ যাম কিন্তু এই তেক মাৰি কাম নাই পাগলক কোনোবা মাৰে নেকি পাগলক অলপমান জাগা দিব লাগে থাকবৰ কাৰণে এটা কাম কৰ বুজিছ এই কৃত্ৰিম পাহাৰ দুখন মাজতে কেলা এটা সৰুকে তম্বুৰ সাজি দে গাৰু নহলেও হব কেলা জেএছবি আহি গলেতো সেইকেইটা কেলা পূজাত ওলোৱা পানী বেলুন কেইটাও পাত্তা নাপাব নে কি ক তাৰ পাছত আৰু কেলা দুটাত গাৰু লৈ শুই থাকিব পাৰিবি হয় নাই মজা আয়া আমাৰ আপি ভাৰত না আমাৰ 5 বছৰ ৰিলেশ্যনশ্বিপ আমি এনেকে কিতাপৰ পৰা জানাৰ চবেই জানে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বুলি ৱাহ 5 বছৰত বনাইছ কিন্তু দেই ভাই বিয়াৰ পাছত তই ন শুবলৈ কেলা গাৰু নহলেও হ'ব বাৰু নিজে সেনেকুৱা চবেই জানে আৰু মই ক'ব নালাগে না মোৰ ভিডিঅ'ৰ তলত কমেণ্ট চাব আৰু তাৰ ভিডিঅ'ৰ তলত কমেণ্ট চাব কি যে তাৰ কমেণ্ট চালি মানে হেৰিত লাগে তাৰ মাতটো শুনিলে এনেকুৱা লাগে তাতি কেলা সুদূৰ ভাই জেএছবি প্লাষ্টিক অসম আৰু তহঁত দুটাৰ বাবে ন বৰ্তমান বহুতো সভ্য লোকে কেলা ছচিয়েল মিডিয়া এৰি যাবলৈ বাধ্য হৈছে তহঁতিটো আৰু কেলা ছচিয়েল মিডিয়াটো সেই মিউনিচিপালিটি বৰ্ডৰ ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰ কেলা ইমানে ফিল্টাৰ লগাইছ ন কেলা গোটেই দুনিয়াখনে বগা কৰি পেলাইছ বাল আৰু শুন জেএছবি আৰু তহঁত দুটাৰটোতো একো কামেই নাই চ' ৰাজস্থানত গৈ কেলা গাখীৰৰ দোকান এখনকে খোলগে উত্তৰ গাখীৰৰ কথা কৈছো কেলা হিয়াৰ কথা কোৱা নাই বাৰু আৰু সি কৈ আছে সি বোলে মোক প্ৰমোচন কৰিছে কথা হজম হ'ব সি বোলে প্ৰমোচন কৰি দিছে আমাক তাৰ কাৰণে বোলে আমি ভাইৰেল হৈছো আৰে আমি কাৰো কাৰণে ভাইৰেল নহওঁ আমি নিজেই ভাইৰেল হয়তো ইমান ডাঙৰ কেলা পাহাৰখন থাকোতে আৰু বেলেগৰ সহায় লাগে নি হয় নাই বাৰু কেলা এর ওপৰত হাজাৰ এর লাজ নাই গম পাইছে নে লাজ থকা মানুহ কৈ লাভ আছে এর একোৱে লাজ নাই এটাৰ ওপৰত এটা ভিডিঅ' বনাব আৰু তাৰ ওপৰত আমি বনাম আমাৰ কাম নহয় বুলি ভাবিছে তোৰ দৰে হে
আমাৰ কাম বন আছে, আমাৰ তোৰ দৰে কাম বন নহয় মানুহ নহয় আমি। আবে বেহেন চোত তহঁতৰ তিনটা কেলা কোনটোনো কাম আছে কণ্টেনৰ নামত এসোপামান গু আকৌ কৈছো শুন তহঁতি গোটেই তিনটাই ন কেলা চৰচকা তেল লাগাকে লাউৰা গানমেট চৰচকা তেল লাগাকে চৌজা লাউৰা বেহেন চোত কেলা সুদূৰ ভাই JSB প্লাষ্টিক এখন আৰু তহঁত দুটাৰ বাবে ন বৰ্তমান বহুতো সভ্য লোকে কেলা ছচিয়েল মিডিয়া এৰি যাবলৈ বাধ্য হৈছে তহঁতিটো আৰু কেলা ছচিয়েল মিডিয়াটো সেই মিউনিচিপালিটি বৰ্ডৰ ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰ কেলা मजा आया। সো গাইস এয়া চক কুকুৰনে চিধা গল কিন্তু এই পাগল চাৰিটা মানে প্লাষ্টিক এখন JSB আৰু ইহঁত দুটা কেতিয়াও চিধা নহয় সো ইহঁতৰ কেলা ভিডিঅ' চাই সময় নষ্ট কৰাতকৈ ন শিখৰ খাই কেলা লিভাৰ নষ্ট কৰাই ভাল আৰু ইহঁতৰ ভিডিঅ' বিলাকৰ পৰাটো কেলা শিকিবলগীয়া একো নাই সো আহা সকলোৱে ইহঁতক কেলা ৰিপৰ্ট মাৰি এই ছচিয়েল মিডিয়াৰ পৰা উৰুৱাই দিওঁ সো গাইস শেষত আকৌ এবাৰ তোমালোকক বহুত দুৰ্গা পূজাৰ শুভেচ্ছা জনালো সকলোৱে যোৱা পূজা চোৱা এনজয় কৰা আমাৰটোতো এবাৰ পূজা চূজা চোৱা নহবই আৰু গম পাইছে চাগে বাহিৰত আছোহি সো গাইস থ্যাংক ইউ সো মাচ ফৰ ৱাচিং মাই ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালা ন লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা সো আজিলৈ ইমানে ধন্যবাদ নগেঞ্জা পূজাটোতো চাবলৈ নাপাওঁৱে হাফ এটাকে লৈ খাই দিওঁ কেলা কেমেৰা বন্ধ কৰাই নাই खत्म। बाय बाय, टाटा, गुड बाय, गया।